নমস্কাৰ সকলোৱে জানে আজি হৈছে ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস আৰু লগতে আমাৰ পবিত্ৰ ৰাখী বন্ধন কিন্তু ইয়াৰ মাজত বহুত কথা ক'ব লগা থাকে আৰু সেই গতিকে এই ভিডিঅ'টোৰ দ্বাৰা আমি কিছুমান কথা ক'বলৈ ওলাইছো আমি মানে কাৰ কথা কৈছো হেমন্ত দাৰ কথা কৈছো হেমন্ত দা থাকিব আৰু মই আমি দুজন আছো আৰু আমি দুজনে আলোচনা কৰিম এই বিষয়ে কি আলোচনা কৰিম ভিডিঅ'টোত গম পাব আৰু আপোনালোকে হেকত কমেন্ট কৰিব পাৰিব গতিকে ভিডিঅ'টো চাই থাকক মই নেক্সট হেমন্ত বিধিক মাতিম তুমি মাতিবলৈ লৈছো এতিয়া হেমন্ত দা সকলোকে নমস্কাৰ জনাইছো নমস্কাৰ হেমন্ত দাক মই প্ৰথমতে এটা কুৱেশ্যন কৰিম পাৰ্চনেলি নিহুদু ডাইৰেক্ট ভিডিঅ'ত আনিছো আৰু ডাইৰেক্ট এতিয়া সুধিম কুৱেশ্যনটো তো হেমন্ত দাই কি ভাবে এই বিষয়ে সেইটো আমি আলোচনা কৰিম তো হেমন্ত দা মই সুধিব বিচাৰিছো যে আজি আমাৰ প্ৰকৃত স্বাধীনতা দিৱস প্ৰকৃত নহয় স্বাধীনতা দিৱস তো স্বাধীনতা দিৱস যে আমি উদযাপন কৰো এইটো সঁচাকৈ সফল হৈছে বুলি ভাবানে বা প্ৰকৃত অৰ্থত আমি স্বাধীনতা পাইছো বুলি ভাবানে না সেইটো কথাই আচলতে আমি স্বাধীন হলো 1947ত 15 আগষ্টত স্বাধীনতা দিৱস হিচাপে উদযাপন কৰি আহিছো আৰু সেইটো এটা ভাল কথা আচলতে ভাল এইটো স্বাধীন হলো আমি কিন্তু কিছু ক্ষেত্ৰত আমি স্বাধীন হোৱা বুলি ভাবো আৰু কিছু ক্ষেত্ৰত মনত প্ৰশ্ন কুৱেশ্যন মাৰ্ক আহি যায় আচলতে আমি সঁচাকৈ স্বাধীন হৈছো নে নাই গতিকে তেনেকুৱা ধৰণৰ কথা আৰু তুমি কি ক্ষেত্ৰত সুধিলা সেইটো কথা মই নাজানো তো তুমি ক'লা নাজানে মই পিছত কৈ আছো কি ক্ষেত্ৰত মই সুধিলো বা কি কাৰণে এই ভিডিঅ'টো বনালো কৈ আছো তুমি অকমান কৈ দিয়া কিহৰ কাৰণ তোমাৰ মনত আজি তোমাৰ এজন তুমি যুৱচাম হিচাপে এজন ইউথ হিচাপে উঠি অহা ল'ৰা হিচাপে তোমাৰ মনত এই প্ৰশ্নটো কিয় আহিলে যে আমি স্বাধীন হোৱা নাই নেকি বা আমি একচুৱেলি স্বাধীনতা দিৱস উদযাপন কৰাৰ কোনো যুক্তিযুক্ততা নাই নেকি এইটো কি ক্ষেত্ৰত তোমাৰ মনত আহিলে তাৰমানে ঠিক আছে আপোনালোকে শুনিলে হেমন্ত দাই ক'লে এই ক্ষেত্ৰত যে কিছু ক্ষেত্ৰত আমি স্বাধীন হৈছো আৰু কিছু ক্ষেত্ৰত নাই হোৱা তো এতিয়া মই এইখিনি কথাই ক'বলৈ ওলাইছো যদি আমি সঁচাকৈ প্ৰকৃত অৰ্থত স্বাধীন হৈছো তেনেহলে আমি সকলো ক্ষেত্ৰতে স্বাধীনতা পাব লাগে হয় নে নাই সকলো ক্ষেত্ৰতে পাব লাগে কেৱল এটা দুটা ক্ষেত্ৰত পাম সেইটো নহয় সকলো ক্ষেত্ৰতে পাব লাগে যেতিয়া 1947 চনত দেশখন স্বাধীন হৈছিল তাৰ পিছৰ কথা বহুত বেলেগ আছিল কিন্তু এতিয়াৰ কথা বেলেগ তথাপি আমি সম্পূৰ্ণৰূপে স্বাধীন হৈ উঠা নাই কাৰণ কিয় মই স্কুল কলেজৰ কথাটো কৈছো প্ৰথম অৱস্থাত স্কুল কলেজত যিসকল ষ্টুডেণ্ট আছিল সেইসকলকতো ঘৰৰ ডাঙৰ মানুহে বা মাক দেউতাকে স্কুল কলেজলৈ কেতিয়াও পতাকা উত্তোলন কৰিবলৈ যাব দিয়া নাছিল 15 আগষ্টই হওক বা ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসৰ দিনাই হওক কেতিয়াও স্কুল বা কলেজলৈ যাবলৈ দিয়া নাছিল কাৰণটো কি কাৰণটো হৈছে ভয় কিহৰ ভয় যে পতাকা উত্তোলন কৰিব নিদিয়ে এইবিলাক কোনে নিদিয়ে কি কথা সেইবিলাক সিহঁতৰ ধাৰণাটো বেলেগ আছিল এতিয়াৰ ধাৰণাটো বেলেগ কোনোবাই কয় আলফাই বুলি পতাকা উত্তোলন কৰিব নিদিয়ে কিবা নিদিয়ে এইবিলাক মই ক'ব নাযাওঁ প্ৰকৃতটো কি মই ক'ব নাযাওঁ সেইবিলাক ময়ো ভালকৈ নাজানো কিন্তু কথাটো হ'ল ভয় ভাৱটো তেতিয়া বহুতখিনি আছিল এই ভয় ভাৱটোৰ কাৰণে 100%ৰ প্ৰায় 95% বা 98% লোক বা ষ্টুডেণ্ট সেই সময়ত বিদ্যালয়লৈ বা কলেজলৈ গৈ পতাকা উত্তোলন কৰা নাছিল কিন্তু পিছলৈ লাহে লাহে মানে পৰ্যায়ক্ৰমে বৰ্তমান আমি 2019ত আছো আৰু 2015 16 17 মানত লাহে এইটো অলপমান কৰিব ধৰিলে মানে ভয় ভাৱটো অকমান কমিব ধৰিলে মাক দেউতাকৰ মনত অকমান কমিলে যে যোৱা একো নাই পতাকা উত্তোলন কৰিবলৈ যোৱা ঠিক আছে বাৰু সেইখিনিলৈকে ঠিকেই আছিল কিন্তু বৰ্তমান যিটো সময়ত আমি প্ৰকৃত অৰ্থত স্বাধীনতা পাব লাগিছিল কিন্তু মই ভাবো প্ৰকৃত অৰ্থত স্বাধীনতা পোৱা নাই কিয় পোৱা নাই কাৰণ বছৰটোৰ বেলেগ দিনটোতো আমি ভয় কৰোঁ বা গাড়ীখনৰ কথাটো ক'লো লাইচেন্স নাই কাৰণে আমি বাহিৰলৈ ওলাই যাবলৈ ভয় কৰোঁ ঠিকেই আছে লাইচেন্স নথকাৰ কাৰণে বাহিৰলৈ যাব নালাগে সেইটো আইনগতভাৱে অপৰাধ এটা কিন্তু আজি হৈছে 15 আগষ্ট তাৰিখে আজি আমি যদি মই মোৰ কথাটো কৈছো দেই মোৰ পাৰ্চনেল কথাটো কৈছো আজি মই ৰাতিপুৱা নহয় যোৱাকালি মই সন্ধিয়া দেউতাক ক'লো যে অহাকালি মই পতাকা উত্তোলন কৰিবলৈ মোৰ আগৰ স্কুলখনত যাম দেউতাই ক'লে নাই নহ'ব অহাকালি কোনোপধ্যে গাড়ী উলিয়াব নোৱাৰা গাড়ীখন লৈ যাব নোৱাৰা কাৰণ কি সেইটো কথা মই এতিয়া দেউতাক বুজাব নোৱাৰো যে কিয় কাৰণটো কিয় মোক বাধা দিলে অমুক তমুক আচলতে ভয় ভাৱটো তেনেহ'লে মই ভাবো এতিয়াও আছে যদি আমাৰ ঘৰতেই তেনেকুৱা আছে মই বেলেগক কি ক'ম আৰু বেলেগ মানুহে কি ভাবিব হয়নে নাই কথাটো প্ৰথমতে নিজৰ ঘৰখন ঠিক হ'ব লাগিব ভয় ভাৱটো নোহোৱা কৰিব লাগিব নিজৰ মাক দেউতাক ভাল হ'ব লাগিব নিজৰ মাক দেউতাকৰ মনত যেতিয়া ভয় ভাৱটো নোহোৱা হয় সন্তানৰ মনতো ভয় ভাৱটো নোহোৱা হয় কথাটো এনেকুৱা হৈছে কেৱল মই ভাবিলে নহ'ব এইটো কথা চবেই মানি ল'ব লাগিব যে আমি যদি সঁচাকৈ 15 আগষ্ট আমি পালন কৰিবলৈ ওলাইছো পতাকাখনক যদি আমি সঁচাকৈ ৰেচপেক্ট কৰোঁ সঁচাকৈ যদি আমি শ্ৰদ্ধা কৰোঁ তেনেহ'লে এই দিনটোত আমি নিজৰ স্কুলখনত যদি বহুত দূৰ হয় ওচৰৰ স্কুলত গ'লে হ'ল হয়নে নাই ওচৰৰ স্কুলত গৈ হ'লেও আমি পতাকাখনক শ্ৰদ্ধা কৰিব লাগে পতাকা উত্তোলন কৰি আমি সেইখিনি সময় অন্তত আমি দিব পাৰোঁ হয় নাই না সেইটো আচলতে তোমাৰ দেউতাই হওক বা বেলেগ যিবিলাক গাৰ্জেন আজিকালি উঠি আহিছে অকমান আগতকে কিছু ক্ষেত্ৰত মানে সচেতন হৈছে জনা হৈছে বুজা হৈছে যিহেতুকে নিউজবোৰত দি আছে আৰু মানে কি যে এনেকুৱা উদযাপন কৰিবৰ কাৰণে এনেকুৱা আয়োজন কৰিছে আৰু এটা উৎসৱলৈ ৰূপান্তৰিত হ'ব ধৰিছে লাহেকে আমাৰ এই যিটো স্বাধীনতা এইটো ভাল এটা কথা কিন্তু এতিয়া তোমাৰ দেউতাই তোমাক মানা কৰিছে তাৰ কাৰণ বহুবোৰ থাকে এইবোৰ কাৰণ ক'বলগা দীঘলীয়া হৈ যায় কিন্তু কথা হ'ল এইটো মই কেৱল মোৰ কথা আমাৰ এনেকুৱা বহুত থাকে মই বুলি নহয় এনেকুৱা মোৰ দৰে ল'ৰা ছোৱালী বহুত আছে সিহঁতকো কিজানি আজিৰ দিনটোত বহুতকে বাধা দিছে পতাকা উত্তোলন কৰিব নালাগে
ওলাই যাব নালাগে, বাধা ভয় দিছে, এটা আহে, বাধা দিছে, ভয় এটা যে মোক লাগে সেই ভয়টো আজি মই এইখিনি পালো। আজি মই দুখৰ বিষয় এইটো যে আজিলৈকে মই জাতীয় পতাকাখন উৰাই পোৱা নাই, আমাৰ যিখন পতাকাখন উৰাই পোৱা নাই, আৰু স্কুলত কেতিয়াও গৈ পোৱা নাছিলো সেই দিনটোত, আমি কলেজত গৈ পোৱা নাছিলো। কাৰণ এইটোৱে যিটো আমাৰ এটা ভয়, মই নাম ল'ব নাযাওঁ কাৰো, যে এটা ভয় এটা সোমাই গৈছিলে আমাৰ। কিন্তু কথা হ'ল এইটো যে আমি যদি সঁচাকে স্বাধীন হয় তেতিয়াহ'লে আমি আমাৰ যিটো স্বাধীনতা, আমি যে জাতীয় অধিকাৰটো আমি ল'ব লাগিব, উৰাই অধিকাৰ, গতিকে সেই বস্তুটো আমি পাব লাগে, সেই বস্তুটো হ'ব লাগে, সেই বস্তুটোৰ ক্ষেত্ৰত কিছু কিছু পদক্ষেপ ল'ব লাগে যাতে ওলাই আহি পেলাই স্বাধীনতা দিৱসটোত সুন্দৰকৈ উদযাপন কৰে। আৰু অকল স্বাধীনতা দিৱস এদিনৰ বাবে নহয়, আমাৰ 365 দিন থাকে এটা বছৰত, 365 দিন যাতে আমি স্বাধীন হৈ থাকিব পাৰো, যাতে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ আহিব লাগে। 365 দিনে আমি স্বাধীনতা দিৱস উদযাপন কৰিব পাৰো যদি আমি ইচ্ছা কৰো, সঁচা মনৰ পৰা যদি আমি ভাবো যে আমি স্বাধীন দেশৰ প্ৰকৃত স্বাধীন নাগৰিক, তেনেহলে আমি সদায় আমাৰ জাতীয় পতাকাখনক সন্মান কৰিব লাগে, আৰু কৰেও বহুতে। কিন্তু যদি সন্মানেই কৰে, এই দিনটোত ওলাবলৈ কিয় ভয় কৰে? এই ভয় ভাৱটো যেতিয়ালৈকে নোহোৱা নহব তেতিয়ালৈকে মই ক'ব খুজিম যে আমি প্ৰকৃত অৰ্থত স্বাধীন হোৱা নাই। নাই, এইখিনিতে আৰু এটা কথা মই এটা এড কৰিছো, স্বাধীনতা দিৱসত যিহেতু এটা হলিডে হয়, বন্ধৰ দিন হয়, বহুতে ভাবে যিবিলাক চাকৰি কৰে বা যিবিলাকে ব্যস্ত থাকে তেওঁলোকে আচলতে এই দিনটো এটা এনজয় কৰে, স্বাধীনতা দিৱস বুলি নহয়, এটা বস্তু ভাল পায় যে ঘৰত থাকিব পাৰিছো বা নিজৰ আপোন মানুহবিলাকক ফুৰিব পাৰিছো, নিজৰ ঘৰৰ কামখিনি কৰিব পাৰিছো, এটা সুবিধা লয় দেই, এটা সুবিধা লয়, এটা ক'ব গ'লে এটা মই অপ্ৰিয় সত্য, এটা আচলতে সুবিধা লৈছো আমি। স্বাধীনতা দিৱসৰ কাৰণে আমি খুব বেছি ৰাতিপুৱাৰ ভাগত সকলো মানুহে বিজি থাকে, সপ্তাহটোৰ প্ৰায় 6টা দিনটো বিজি থাকেই, চানডেটো ৰেষ্ট পায়, এটা মাজতে যদি সপ্তাহটো কোনো এটা বাৰ হলিডে পায় নিশ্চয় ভাল লাগে, ভাল পায়। গতিকে এঘণ্টামান ৰেষ্ট লয় মানুহখিনি, এঘণ্টামানহে আমাৰ পতাকাখন উৰাওঁতে 1 ঘণ্টামান সময় লাগে সেইখিনি অনুষ্ঠানত, বাকীখিনি এনজয় কৰে। তো এইটো এটা তেওঁলোকে ভালহে পায়, কিন্তু কথা হ'ল কি আমি ভাল পোৱা নাই, আমি সন্মান কৰিব লাগে এই দিনটোক, যিটো দিনৰ কাৰণে আমি আজি স্বাধীন হৈছো। এইটোক আমি হলিডে হিচাপে ল'ব কেতিয়াও নালাগে, যিটো আমি ৰেষ্ট পাইছো, আমি দিনটো আজি গোটেই দিনটো জিৰাম, আজি আমি ওলাই নাযাওঁ ক'তো, ঘৰতে ৰেষ্ট ল'ম, জিৰাম, মুভি চাম, কিবা চাম, এইবিলাক কথা আমি বাদ দি পতাকাখনক ৰেচপেক্ট কৰিব লাগে। বা আমি অলপ ওলাই যায়, ৰাতিপুৱাৰ ভাগটো এনেও আমি মৰ্ণিং ৱাক কৰোঁ, হয়নে নাই? মৰ্ণিং ৱাক কৰোঁ, কিন্তু আজি মৰ্ণিং ৱাকটো অকণমান বাদ দি মৰ্ণিং ৱাক কৰিবই যাম, কিন্তু মৰ্ণিং ৱাক কৰি যাম, পতাকাখন উত্তোলন কৰিব যাম, যাতে আমি সেই অনুষ্ঠানটোত, পতাকা উত্তোলন অনুষ্ঠানটোত যাতে উপস্থিত থাকি পতাকাখনক সন্মান কৰিব পাৰোঁ। এইখিনি কৰিলে মনটো বহুতখিনি ভাল লাগে, আৰু তেতিয়াহে মই ভাবোঁ আমি ক'ব পাৰোঁ যে আমি স্বাধীন দেশৰ প্ৰকৃত স্বাধীন নাগৰিক। নহ'লে আমি এনেকুৱা এটা প্ৰশ্নই ৰৈ যাব যে আমি প্ৰকৃততে স্বাধীন হয় নাই। এনেকুৱা প্ৰশ্ন অনাগত দিনত হৈয়ে থাকিব। মোৰ দৰে কেতিয়াবা আৰু কোনোবাই ক'ব, আজি মই কৈছোঁ, কোনোবাই আৰু এদিন ক'ব যেতিয়া সিহঁতে অনুভৱ কৰে। আজি মই এইটো বছৰত মই অনুভৱ কৰিছোঁ, যোৱা বছৰ মোৰ এইটো অনুভৱ হোৱা নাছিল, কাৰণ নাজানো কিয় হোৱা নাছিল, তেনেকুৱা কিবা মোৰো ফিল হোৱা নাছিল যে স্বাধীনতা দিৱসত আমি এনেকুৱা কৰিব লাগে তেনেকুৱা। তো 1 বছৰ মই বহুতখিনি কথা জানিব পাৰিলোঁ, এইখিনি কথা, যিখিনি জানিব বিচাৰিলোঁ সেইখিনি কথা আপোনালোকক ক'বলৈ গৈ আছোঁ। এটলিষ্ট আপোনালোকে যদি বেলেগ দিনটোত ভয় কৰে, এইটো দিনত ভয় নকৰিব, এইটো দিনত অলপমান ঘূৰক, মানুহৰ লগত যাওক, অলপমান পতাকাখন চাওক কেনেকৈ উত্তোলন কৰে, নাজানিলেও সেই অনুষ্ঠানটোত যাতে আপুনি উপস্থিত থাকি সন্মান কৰিব পাৰে, সেইটোৱে মই বিচাৰোঁ। মোৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট থাকিল সকলোকে। তো এইটোৱে, আৰু এইখিনি কথা আমি কি ক'ব ক'লে অকণমান ক'লোঁ, বাছ সেইটোৱে। আৰু ভাল যে অকণমান চেঞ্জ হ'ব লাগে, পৰিৱৰ্তন হ'ব লাগে, পৰিৱৰ্তনটো বিচাৰিছোঁ। স্বাধীনতাৰ ক্ষেত্ৰতো যাতে অহা বছৰ যাতে সকলোৱে ওলাই আহি পেলাই স্বাধীনতা দিৱসটো উদযাপন কৰে, ভালদৰে উদযাপন কৰে, আৰু প্ৰত্যেকে স্বাধীন হৈ থাকে, ভালদৰে থাকে, ধুনীয়াকে থাকে, সেয়াই কামনা কৰিছোঁ। আৰু এইটো বছৰটো মোৰ একোৱেই নহ'ল, পতাকা উত্তোলন কৰিব নহ'ল, হেমন্তৰাও নহ'ল। গতিকে মই ভাবিছোঁ অহা বছৰ যাতে এইবিলাক সমস্যা নহয়, আমি যাতে প্ৰকৃত মনেৰে, প্ৰকৃত শ্ৰদ্ধাৰে আমি পতাকাখন উত্তোলন কৰিব পাম, সেইটো কামনা কৰিছোঁ। যদি ভালে ভালে থাকোঁ। এইখিনিয়ে ক'ব লগা আছিল ভিডিঅ'টোৰ দ্বাৰা, এইখিনিও জনাব বিচাৰিছিলোঁ। হেমন্তদা কিবা ক'ব লগা আছে যদি ক'ব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু বিকাশে মোক তাৰ ভিডিঅ'ত অকণমান কিবা ক'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে বিকাশক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ব নালাগে আচলতে, আলোচনাৰ মাজেৰে কথাখিনি পাতিলে ভাল হয়। সেইটোৱে। আৰু সকলোকে অকণমান দেৰিকে হ'ল, গুচিয়ে গ'ল আচলতে, আৰু আপলোড দিয়ালৈকে আৰু দেৰি হৈ যাব। তথাপিও সকলোকে যি আমাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু পবিত্ৰ যি ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ আপোনালোক সকলোকে কৈছোঁ, এই ভিডিঅ'টো বা বিকাশৰ বিন্দাছ বিকাশ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ওচৰত থকা ছাপোৰ্ট কৰি যাব, কাৰণ নেক্সট ভিডিঅ' আমি আনিম। এইটো মই জাষ্ট মোৰ কিবা এটা ভাল লাগিল সেইকাৰণে বনালোঁ, কথাখিনি ক'ব মন গ'ল আপোনালোকৰ মাজত, শ্বেয়াৰ কৰিব মন গ'ল সেইকাৰণে বনালোঁ। কিন্তু নেক্সট কমেডি ভিডিঅ' আহিব, কিবা আহিব, আপোনালোকে নাভাবিব যে এইটো ভিডিঅ'ত কেৱল চিৰিয়াছ টপিকেই থাকিব। আজি চিৰিয়াছ টপিক আলোচনা কৰিলোঁ, নেক্সট কমেডি থাকিব, বা কিবা কিবি ব্লগ, মইতো ব্লগ বনাওঁ, নেক্সট ব্লগ বনাইছিলোঁ ইয়াৰ আগতে,
তাৰপিছত নেক্সট আৰু ব্লগ বনাম, তাৰপিছত সেইবিলাক দেখা পাব মোৰ চেনেলটোত। লগতে ইনোভেশ্যনিষ্টত থাকিম। চৰি, ইনোভেশ্যনিষ্টটো কাৰেং হৈছে বৰ্তমান, কোৱা নাই নেকি কথাটো? নাই, মই ইনোভেশ্যনিষ্ট চেনেলটো কাৰেং কৰা হৈছে, কাৰেং মানে ইনোভেশ্যনিষ্ট নামটো চেঞ্জ কৰি কাৰেং হৈছে। কিন্তু এতিয়া চাৰ্চ কৰিলে নাহে, নতুনতে নাহে। নতুনত নাহে। ইনোভেশ্যনিষ্ট চাৰ্চ কৰিলে তাতে কাৰেং বুলি দেখাব, তাতে ক্লিক কৰিব লাগে। ইনোভেশ্যনিষ্ট চাৰ্চ কৰিলেও মানে ইনোভেশ্যনিষ্ট নাহে, কাৰেং বুলি আহিব। কিন্তু আপোনালোকে চাৰ্চ ইনোভেশ্যনিষ্ট বুলি কৰিব লাগিব। তো তাতে কাৰেং বুলি ক্লিক কৰি পাব আৰু ভিডিঅ'। তো যি কি নহওক, কাৰেং এটা লাইনত কৈছোঁ, কাৰেং আমাৰ জীৱনৰ কাৰেং, সপোনৰ কাৰেং, সুখৰ কাৰেং, দুখৰ কাৰেং। যিখন কাৰেঙত আপুনি থাকিব, মই থাকিম, বিকাশ থাকিব, সকলোৱে থাকিব, সেইকাৰণে নাম দিয়া হৈছে কাৰেং। পৰৱৰ্তী সময়ত কাৰেঙৰ আঁৰৰ কাহিনীটো ক'ম, কোনে নামটো দিলে ক'ম, কিন্তু দীঘলে নকৰোঁ, বহুত দেৰি হৈ গ'ল। গতিকে বিকাশ, এইখিনিতে মই তোমাৰ পৰা বিদায় মাগিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তুমি তোমাৰ ভিডিঅ'টো তুমি নিজে ফিনিছ কৰা। অ'কে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম। অ'কে, এইখিনিয়ে ক'লোঁ। তো ময়ো মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'ব ওলাইছোঁ। নিশ্চয় আপোনালোকে যিখিনি কথা ক'লোঁ বুজি পালে, আৰু ভিডিঅ'টো ইয়াৰ পৰাই সুন্দৰ এটা লোকেশ্যনৰ পৰা ভিডিঅ'টো সামৰণি মাৰিব ওলাইছোঁ। তো ধন্যবাদ, ভিডিঅ'বিলাক চাই থাকিব। জয় আই অসম।